नमस्ते अस्तु भगवन् विश्वेश्वराय महादेवाय त्र्यंबकाय त्रिपुरान्तकाय त्रिकाग्निकालाय कालाग्निरुद्राय नीलकण्ठाय मृत्युञ्जयाय सर्वेश्वराय माइक्रोफोन पे दीप्ति लाला दिसो दीप्ति नमस्कार प्रथमते मैं नलबारी जिलार राइजলৈ बहुत शुभेच्छा ज्ञापन কৰিছো रास पूर्णिमार এই বৰ্ণাঢ্য অনুষ্ঠানত আজি উপস্থিত হৈ খুবেই আনন্দিত হৈছো আৰু মোৰ ফালৰ পৰা বহুত বহুত শুভকামনা আসলে আজি মই ক'বলগীয়া বহুত কথা আছে চমুকৈ কম আসলে ৰাস বুলি ক'লে নলবাৰী ৰাসৰ নামটো প্ৰথমতে আহে নাজানো কেনেকৈ কিন্তু মোৰ প্ৰথমতে আহে আৰু নলবাৰী ক'লে নলবাৰী আৰু নলবাৰী ৰাইজৰ লগত মোৰ বিশেষ আন্তৰিকতা আছে কাৰণ মোৰ মা দেউতাৰ জন্মস্থান নলবাৰী আৰু হয়তো আজি এনেদৰে মোক ইমান এটা ঐতিহাসিক ৰাসৰ অনুষ্ঠানত এনেকৈ সাংস্কৃতিক সন্ধিয়াৰ উদ্বোধন অনুষ্ঠানত মোক অভিজিৎ ভট্টাচাৰ্য ছাৰৰ লগতো মোক আজি আমন্ত্ৰণ কৰিছে মই সঁচাকৈ বহুত বেছি আসলে বুজাব পৰা নাই খুব ভাল লাগিছে মোৰ আৰু মই এইটো নিশ্চিত মোৰ আজি মা দেউতা আহিছে মোৰ লগত মোৰ মা দেউতা আৰু কেৱল মা দেউতাৰ নাম ল'লে ভুল হ'ব নলবাৰীত আমাৰ যিমানখিনি মানুহ আছে মোৰ জেঠীমাহঁত আহিছে মোৰ ভণ্টিসকল আহিছে সকলোৱে মোক চাগে খুব আচলতে তেওঁলোকে খুব গৌৰৱ অনুভৱ কৰিছে আজি মই এই মুহূৰ্তত আৱেগিক অনুভৱ কৰিছোঁ যে সৰুৰ পৰা নলবাৰী ৰাস চাম বুলি আচলতে এটা গোটেই বছৰটো ৰৈ থকা হয় কিন্তু আজি এনেধৰণৰে মই উদ্বোধনী অনুষ্ঠানত আহিছোঁ মোৰ সঁচাকৈ খুব আৱেগিক অনুভৱ কৰিছোঁ আৱেগিক হৈ গৈছোঁ তথাপিও মই পুনৰবাৰ ধন্যবাদ জনাব বিচাৰিছোঁ নলবাৰী ৰাসৰ শ্ৰী শ্ৰী হৰিমন্দিৰ মন্দিৰৰ প্ৰত্যেকজন কৰ্মকৰ্তালৈ আজি মোক এনেদৰে আমন্ত্ৰণ জনোৱাৰ বাবে আচলতে আপোনালোকক মই বুজাব নোৱাৰোঁ মোৰ কিমান ভাল লাগিছে মই হয়তো সপোনত ভাবিছিলোঁ কেতিয়াবা এনেকৈ মই নলবাৰী জিলাত থিয় হৈ পেলাই মই ৰাইজৰ লগত এনেকৈ কথা পাতিম আজি সেইটো সপোন মোৰ পূৰা হৈছে মই পুনৰবাৰ ধন্যবাদ জনাইছোঁ সকলো ৰাইজক আৰু কৰ্মকৰ্তাক আজি মোক এনেধৰণে আমন্ত্ৰণ জনোৱাৰ বাবে আৰু বাকী সংলাপ আৰু গীত গাবলৈ অনুৰোধ জনাইছে এতিয়া কি কওঁ বাৰু আপোনালোকে কওকচোন বাৰু গীতেই গাওঁ নে সংলাপে গাওঁ আপোনালোকে যি বিচাৰে দুয়োটা লাগিব ঠিক আছে দুয়োটা লাগিব ঠিক আছে দুয়োটা কওঁ যিহেতু আজি মোক আমন্ত্ৰণ জনোৱাৰ বিশেষ এটা টেগলাইন আছে মিছন চাইনাৰ খ্যাত বুলি মোক কোৱা হৈছে তেনেহ'লে মিছন চাইনা ছবিখনৰ পৰাই মই এটি সংলাপ যদিও আমাৰ ছবিখনত ইমান সংলাপ প্ৰাধান্য নাছিলে তথাপি মোৰ কিছুমান সৰু সৰু মৰম লগা সংলাপ আছিলে তাৰ মাজেদি মই এটা সংলাপ আপোনালোকক কৈ এই মুহূৰ্তত শুনাব বিচাৰিছোঁ মোৰ চৰিত্ৰটোৰ নাম হৈছে ছায়া আৰু মোৰ লগত আছে কৰ্ণেল গোস্বামী তেওঁক মই কোৱা এটা সংলাপ কৰ্ণেল 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 এইফালে চোৱা না এই পানীৰ মাজত আমাৰ এটা ঘৰ হ'ব নোৱাৰেনে চাৰিওফালে পানী কেৱল পানী আৰু তাৰ মাজত তুমি আৰু মই ধন্যবাদ এনেকুৱা ধৰণৰ এটা সংলাপ আছিলে আৰু বাকী পুনৰবাৰ মই শেষত গীত গাম গীত হয়তো আমাৰ মিউজিচিয়ানছ ৰেডি হৈ আছে কমপ্লিট হোৱাগৈ নাই শেষত মই এইটোৱে ক'ব বিচাৰিছোঁ আচলতে আপোনালোকৰ পৰা মই আশীৰ্বাদ বিচাৰিছোঁ ইমান এটা পবিত্ৰ আজি অনুষ্ঠানত উপস্থিত হৈছোঁ মই আশীৰ্বাদ বিচাৰিছোঁ যাতে আগন্তুক দিনত মই বহুত ভাল কাম কৰিব পাৰোঁ আৰু আপোনালোকৰ এনেকৈ গৌৰৱ আৰু আনিব পাৰোঁ নলবাৰী জিলাৰ মোৰ সকলো ৰাইজৰ কাৰণে অসমবাসীৰ কাৰণে ভাল ভাল কাম কৰিব পাৰোঁ তাকে কামনা কৰিছোঁ ধন্যবাদ একগোট কৰি ৰাখিছে মোৰ এতিয়া মনত আছে সৰুতে আমাৰ
মাহঁতক কওঁ মা নলবাৰী আমাৰ যিহেতু মাহঁত ইয়াত অৰিজিনেল ইয়াত মই মাক কওঁ মা নলবাৰী ৰাস যাম মানে নলবাৰী ৰাস বুলি ক'লে আচলতে এটা বেলেগ এটা অনুভৱ হয় যিটো হয়তো আজি মই বেছিকৈ অনুভৱ কৰিছোঁ আৰু এনেকুৱা এটা অনুষ্ঠানত আজি মই আহিব পাৰিছোঁ আৰু লগতে গীত পৰিৱেশন কৰিব পাৰিছোঁ মোৰ কাৰণে বহুত ডাঙৰ কথা মই কেতিয়াও পাহৰিব নোৱাৰিম হয়তো আজিৰ দিনটো সেইটো কাৰণে হৈছেনে বাৰু সকলোৱে বহুত অকণ হাঁহি থাকিলে ভাল লাগিব এনেকুৱা লাগিছিল যে মই পৰীক্ষা দিব আহিছোঁ চবেই মই এনেকৈ চাই আছে অকণমান
গীতটি মই গাবলৈ লৈছোঁ আচলতে গীতটো অকলে পৰিৱেশন কৰিবলৈ অকণমান দিগদাৰ যিহেতু ডুৱেট ছং তথাপি মই চেষ্টা কৰিম অকণমান সহজত কৰিলে কিন্তু ভাল লাগিব মই জানো প্ৰথমতে মই গভীৰ কৰি পেলাইছোঁ পৰিৱেশটো কিন্তু এতিয়া অকণমান সহজত যদি পাওঁ ভাল লাগিব সকলোৱে বাৰু মিছন চাইনা চাইছেনে ইয়াত থকা ৰাইজ কোনে কোনে চাইছে বাৰু অকণমান হাতো লাগিলে ভাল লাগিব অঁ কোনো চোৱা নাই নেকি অঁ এইফালে চাইছে দেই ধন্যবাদ চাইছে অঁ এইফালে চাইছে ধন্যবাদ জনাইছোঁ মোৰ ঘৰৰ মানুহখিনি বহি আছে তেওঁলোকে আগতে চাইছে ৰিলিজ নগৰতে চাইছে তেওঁলোকে
আচলতে আৰু বহুতো অনুষ্ঠান আছে খুব ধুনীয়া ধুনীয়া অনুষ্ঠান আছে তেওঁলোকে পৰিৱেশন কৰিব এইখিনিতে মই সামৰি নিমাৰিছোঁ বহুত বহুত ধন্যবাদ আপোনালোকৰ নিজৰ নিজৰ কাৰণে খুজিছোঁ আৰু গীত আৰম্ভ কৰিছোঁ
ৰিহাৰ্চেল গাইছোঁ ভুল চুল হৈছে মোক ক্ষমা কৰি দিব আপোনালোকে যেনে ধৈৰ্য ধৰি শুনি আছে মোক চাইছে মই সেইবাবে আৰু পুনৰবাৰ ধন্যবাদ জনাইছোঁ আৰু লগতে আমাৰ নলবাৰী শ্ৰী শ্ৰী হৰি মন্দিৰৰ ৰাস মহোৎসৱৰ যিসকল কৰ্মকৰ্তা আছে তেওঁলোকক পুনৰবাৰ ধন্যবাদ জনাইছোঁ পূৰ্বটো থেংক ইউ সুন্দৰ ভাষা ক'বলৈ ভাষা নাই তথাপি কৈছে সুন্দৰ সুন্দৰ যে ফুলৰ মন্ত্ৰ অহৰাত্ৰি মাতে সেয়েহে আজি ইমান ফুল প্ৰভাতে প্ৰভাতে ধন্যবাদ তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ ধন্যবাদ